গণতান্ত্রিক মঞ্চ জিন্দাবাদ, গণতান্ত্রিক মঞ্চ আহ্বান করা এই রাজ্য জোড়া প্রতিবাদ দিবস সফল করো। ইনকলাব জিন্দাবাদ, প্রধানমন্ত্রী আৰু শ্ৰমিক বন্ধুসকল, আমাৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী যোৱা 20 মে তাৰিখৰ চেণ্ট্ৰেল কমিটিৰ সিদ্ধান্ত মৰ্মে যে আমাৰ অসমতো যে বাও গণতান্ত্ৰিক দলসমূহে আজি আহ্বান দিছে যে আজি যে আমাৰ দেশত কৰোনা যি সম্পৰ্কত লকডাউন হৈ আছে তাৰ কাৰণে যিবিলাক মানুহ ক্ষতিগ্ৰস্ত হৈছে, আমাৰ দেশৰ জনগণ ক্ষতিগ্ৰস্ত হৈছে, সেই পৰিপ্ৰেক্ষিতত আজি আমাৰ দেশৰ বাও গণতান্ত্ৰিক দলসমূহে আজি ক্ষতিপূৰণ দিয়াৰ দাবী আজি এই প্ৰতিবাদ দিৱস আমি পালন কৰিছোঁ গোটেই অসমতে। যে বন্ধুসকল জানে যে 20 তাৰিখে আমাৰ 20 মে'ত চেণ্ট্ৰেল কমিটিৰ এই দাবীকেইটা হ'ল এই যে আমাৰ দেশত আয়কৰৰ বাহিৰত থকা প্ৰতিটো পৰিয়ালকে মাহত 7,500 টকা 6 মাহৰ বাবে যোগান ধৰিব লাগে আৰু প্ৰতিটো পৰিয়ালৰ 10 কেজিকৈ চাউল বা আটা বা অন্য শস্য জনমৰি 6 মাহৰ বাবে যোগান ধৰিব লাগে। আজি আমাৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ লকডাউন 24 মাৰ্চত ৰাতি 8 বজাত লকডাউনৰ ঘোষণা কৰিছে। মাত্ৰ 4 ঘণ্টাৰ বাবে মানুহে লকডাউন কৰাৰ সুযোগে নাপালে, অহা যোৱাৰ কাৰণে ক'ত ঘৰত যাব, ঘৰত আহিবৰ কাৰণে সময় নাপালে। 25 তাৰিখে লকডাউন আৰম্ভ। কোনো একো সিদ্ধান্ত নোহোৱাকৈ, একো আগা পিছা নোহোৱাকৈ, ভাবি নথকাকৈ সাধাৰণ মানুহে যাতে আহিব নোৱাৰে, শ্ৰমিক সাধাৰণ মানুহ বিভিন্ন মানুহ আকৌ সিদ্ধান্তত আকৌ কিয় নাপালে যে ঘৰত অহাৰ কাৰণে তেওঁলোকে সুযোগে নাপালে। 4 ঘণ্টাৰ সুযোগত 4 ঘণ্টাত আমাৰ দেশৰ লক্ষ লক্ষ শ্ৰমিক কৃষক যুৱক যিবিলাকে কাম কৰি আছে বা কাম কৰিছে তেওঁলোকে অহাৰ সুযোগ, ঘৰলৈ অহাৰ সুযোগ নাপালে। যি সময়ত লকডাউন ঘোষণা কৰিছে তেতিয়ালৈকে ভাৰতত মাত্ৰ আক্ৰান্ত হৈছিল আৰু 10জন তাতে মৃত্যু হৈছিল তেতিয়া প্ৰাথমিক পৰ্যায়ত। আৰু তেতিয়াই যদি আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে কিছুদিন সময় দিয়া হয় তেনেহ'লে আজি শ্ৰমিকবিলাক যিবিলাক কৰ্মৰত যুৱক চাকৰিয়াল সকলো মানুহে ঘৰত অহাৰ এটা সুযোগ পালেহেঁতেন। কিন্তু আমাৰ 4 ঘণ্টা সময় দিছে মাত্ৰ প্ৰধানমন্ত্ৰীয়ে। 24 তাৰিখে ৰাতি 8 বজাত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে লকডাউন 25 তাৰিখৰ পৰাই মাত্ৰ 12টালৈকে 4 ঘণ্টা। এই 4 ঘণ্টাত মানুহে কি সিদ্ধান্ত ল'ব? তেনেহ'লে মানুহ কি হৈ গৈছে, মানুহে একো ধৰিবই নোৱাৰিলে যে আজি লকডাউনৰ ফলত আমাৰ দেশৰ লক্ষ লক্ষ নহয় কোটি কোটি জনগণ আজি লকডাউনৰ ফলত আৰ্থিকভাৱে দুৰ্দশাগ্ৰস্ত হৈছে। আজি তেওঁলোকৰ ঘৰত ভাত নাই, তেওঁলোকৰ ঘৰত আজি চিকিৎসা কৰাৰ কাৰণে ঔষধ নাই, তেওঁলোকৰ ল'ৰা ছোৱালী আজি অনাহাৰে অৰ্ধাহাৰে আজি দিন কটাবলগীয়া হৈছে। কাৰণ আজি ইতিমধ্যে আজিৰ তাৰিখলৈকে আজি লকডাউন চলি আছে। আজি শ্ৰমিকৰ কাম নাই। আমি পৰিযায়ী শ্ৰমিকবিলাকক এতিয়াও আমি কৈছোঁ, যিবিলাক পৰিযায়ী শ্ৰমিক আছে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত, তেওঁলোকক চৰকাৰে অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ তেওঁলোকক অনাৰ ব্যৱস্থা কৰিব লাগে আৰু অনাৰ সময়ত যাতে তেওঁলোকক পানী খাদ্য আজি যোগান ধৰে। যিসকলে আটকি আছে, এতিয়াও আবদ্ধ হৈ আছে পৰিযায়ী শ্ৰমিকক, তেওঁলোকক অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে
বিনামূলীয়াকৈ বিনা ভৰাকৈ আনাৰ ব্যৱস্থা কৰা আৰু যাতে ৰাজ্যিক চৰকাৰে ইয়াৰ দায়িত্ব ল'ব লাগিব। গতিকে আজি বন্ধুসকল আমি জানো যে আজি ইয়াৰ ফলত আমাৰ দেশত কৃষিখণ্ড উদ্যোগ খণ্ড বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। আজি কৃষকৰ খেতি বছৰত কৃষকৰ ফচল নষ্ট হৈছে। কৃষকে লোন লৈ খেতি কৰিছিলে, আজি কৃষকৰ খেতি পথাৰ ষ্ট্ৰবেৰী চেৰি একদম নষ্ট হৈ গৈছে। শস্য বিলাহী আদি কৰি সমস্ত কৃষকে আৰু কোনো শস্য আজি বিক্ৰী কৰিব নোৱাৰিলে লকডাউনৰ ফলত, যাৰ ফলত কৃষকৰ মাজত হাহাকাৰ লাগিছে। আজি খাদ্য শস্যৰ টনকীয়া খাদ্য শস্যৰ নাটনিৰ ফলত বিভিন্ন কৃষকৰ সমস্যাৰ সন্মুখীন হৈছে। গতিকে আমি কৈছোঁ যে আজি প্ৰতিটো পৰিয়ালকে ভাৰতবৰ্ষত যে আয়কৰৰ বাহিৰত থকা প্ৰতিটো পৰিয়ালকে মাহিলী 7,500 টকা নগদ ধন 6 মাহৰ কাৰণে আৰু জনমৰি 10 কেজি চাউল বা আটা বা অন্য শস্য জনমৰিকৈ 6 মাহৰ কাৰণে যোগান ধৰিব লাগে কেন্দ্ৰীয় চৰকাৰে। এই দাবী আমি কৰিছোঁ গোটেই ভাৰতবৰ্ষত। গতিকে আজি কেন্দ্ৰৰ চৰকাৰে এই দাবী আমাৰ দাবী মানি লওক, তেতিয়াহে আমাৰ দেশৰ শ্ৰমিক কৃষক ৰিক্সাৱালা ঠেলাৱালা মেহনতি মানুহ সৰু সুৰা দোকানী তেওঁলোকে কোনোমতে বাচি থাকিব পাৰিব। অন্যথাই ব্যৱহাৰত ভাৰতবৰ্ষত এই অৱস্থাৰ সন্মুখীন হ'বলৈ উপক্ৰম হৈছে। বন্ধুসকল আৰু এটা কথা যে আমাৰ কৃষক সন্মান নিধি আঁচনিৰ নামত ব্যাপক দুৰ্নীতি হৈছে। মাষ্টৰ শিক্ষক এইবিলাকে আঁচনিৰ ধন কৃষক সন্মান নিধি আঁচনিৰ ধন লাভ কৰিছে। একোটা পৰিয়ালৰ আমাৰ নলবাৰী জিলাৰ এটা ৰেকৰ্ড আছে। এঘৰ পৰিয়াল বাছনিত 13জনকৈ সদস্য, এটা ফেমিলিত 13জন সদস্যই কৃষক সন্মান আঁচনিৰ ধন পাইছে। গতিকে ইয়াতকৈ আৰু কি লজ্জা কথা। যিবিলাক প্ৰকৃত কৃষক তেওঁলোকে আমাক অবজেকশ্যন কৰিছে যে দাদা কৃষকৰ ঘৰত ল'ৰাই নহয় মেক্সি ইণ্ডা অমুকে ঘূৰি থাকে, তেওঁলোকে আজি কৃষক সন্মান আঁচনিৰ ধন পাইছে। তেওঁলোকৰ যিবিলাক চাকৰিয়াল তেওঁলোকে চাওক আমি পথাৰত কাম কৰি আছোঁ, পথাৰত আমি হাত ভঙা পৰিশ্ৰম কৰিছোঁ, কিন্তু আমাৰ কৃষক সন্মান ধৰণৰ আঁচনি আমাৰ সোমোৱা নাই। গতিকে এই ব্যাপক দুৰ্নীতিৰ ফলত আমাৰ বৰখেতি অঞ্চলত ব্যাপক দুৰ্নীতি দেখা হৈছে। এইটোৱে নহয়, আমাৰ MGNৰেগাৰ বৰখেতি ব্লকত ব্যাপক দুৰ্নীতি। কালি পেপাৰত আহিছে যে বৰধাপ অঞ্চলৰ CSPয়ে দুৰ্নীতি অকল এজনে নহয়, ব্যাপকভাৱে দুৰ্নীতি লুণ্ঠন কৰিছে। MGNৰেগা ধন এই অঞ্চলৰ শ্ৰমিকক অন্ততঃ 200 দিনৰ কাম দিব লাগে আৰু তেওঁলোকৰ মজুৰি বৃদ্ধি কৰিব লাগে। আগৰ মজুৰি দি থাকিলে তেওঁলোকৰ নহ'ব, কাৰণ দৈ বস্তুৰ দাম বৃদ্ধি হৈছে, দ্ৰুতগতিত দৈ বস্তুৰ দাম বৃদ্ধি হৈছে, মুদ্ৰাস্ফীতি হৈছে। গতিকে MGNৰেগাৰ 200 দিনৰ কাম দিয়াৰ আমি দাবী কৰিছোঁ। গতিকে আৰু এটা কথা যে আমাৰ কৃষিখণ্ডক ব্যক্তিগত খণ্ডত কৰিছে, হস্তান্তৰ কৰিছে, অৰ্ডিনেঞ্চ আনিছে। এই কৃষিখণ্ডত ব্যক্তিগত হস্তান্তৰৰ ফলত আমাৰ দেশৰ কোটি কোটি কৃষক বঞ্চিত হ'ব। কৃষিভূমিৰ পৰাই বঞ্চিত হ'ব। অকল কৃষকে ক্ষতিগ্ৰস্ত নহ'ব, ইয়াৰ ফলত ক্ৰেতাও সমানে ক্ষতিগ্ৰস্ত হ'ব। কৃষক লগতে ক্ৰেতা এই দুয়োটাই আমাৰ ভাৰতবৰ্ষত ক্ষতিগ্ৰস্ত হ'ব। কোটি কোটি জনগণ ক্ষতি। গতিকে আমি ব্যক্তিগত খণ্ডত কৃষিভূমিক হস্তান্তৰ কৰাৰ বিৰোধিতা কৰিছোঁ আৰু অবিলম্বে এই অধ্যাদেশ অৰ্ডিনেঞ্চ উঠাই লোৱাৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ। আৰু আমাৰ ইয়াতে আটাইতকৈ এটা ডাঙৰ কথা যে আমাৰ বৰখেতি অঞ্চলত গড়খহনীয়া। সিদিনা চিফ মিনিষ্টাৰ আহি গৈছে গড়খাটাৰীত, ৰংচত, বোকালমুৱাত। এই ব্যাপক গড়খহনীয়াৰ ফলত আমাৰ বৰখেতি ৰাইজৰ ব্যাপক ক্ষতিগ্ৰস্ত এটা শংকাময় অৱস্থাত থাকিব লগা হৈছে। বৰখেতি অঞ্চলত ব্ৰহ্মপুত্ৰৰ গড়খহনীয়া স্থায়ী প্ৰতিৰোধৰ কাৰণে আমি বৰখেতি মাৰ্ক্সবাৰী কমিউনিষ্ট পাৰ্টীয়ে দাবী কৰিছোঁ। অন্যথা আমি ব্যাপক আন্দোলন গঢ়াৰ কাৰণে আমি সিদ্ধান্ত ল'ম। আমি বৰখেতি অঞ্চলত ব্যাপক গড়খহনীয়া প্ৰতিৰোধ কৰিব লাগে আৰু ভগ্ন মথাউৰি এই বানপানী অহাৰ লগত দুটা 3টা বস্তাত চিৰা বস্তা ভগ্ন মথাউৰিবিলাকে যাব নোৱাৰে, বানপানীৰ শৌচকে ছিঙি যাব। গতিকে ভগ্ন মথাউৰিবিলাকো আমি মেৰামতিৰ কাৰণে আমি মাৰ্ক্সবাৰী কমিউনিষ্ট পাৰ্টীয়ে আমি দাবী কৰিছোঁ। গতিকে বন্ধুসকল এই ভয়াৱহ সমস্যাৰ বোলে কৰোণাৰ যি ভয়াৱহ সংগ্ৰামত আমি লকডাউন
মানি চলি আমি এই আন্দোলন হেৰি কৰিছোঁ, আমি সংগঠিত কৰিছোঁ। গতিকে অহাৰ দিনত ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন আমি সংগঠিত কৰিম। যদি জনগণৰ আকাংক্ষা দাবী পূৰণ নকৰে, ইয়াতকৈ আমি ভয়াৱহ আন্দোলনৰ কাৰণে আমি সাজু আছোঁ। গতিকে বন্ধুসকল, যে এইখিনি আজি আমি দাবী লৈ আজি গোটেই অসমৰ বাও গণতান্ত্ৰিক দল CPM, CPI, CPML, RSP, RJD, জনতা দল S আৰু সমাজবাদী পাৰ্টি, সংগ্ৰামী মঞ্চ, NCPকে ধৰি আজি বাও গণতান্ত্ৰিক দলবিলাকে আজি এই দাবীসমূহৰ ভিতৰত গোটেই অসম জুৰি আজি প্ৰতিবাদ দিৱস সাব্যস্ত কৰিছে। গতিকে আজি এই প্ৰতিবাদ দিৱসৰ মাজেদি আমি প্ৰধানমন্ত্ৰী আজিৰ কেন্দ্ৰীয় চৰকাৰক জনাব বিচাৰিছোঁ যে আমাৰ জনগণৰ দাবী মানি লওক, নহয় অন্যথাই ইয়াতকৈ ভয়াৱহ আন্দোলন কৰাৰ কাৰণে আমি আগতৰ দিনত আমি ভয়াৱহ আন্দোলনৰ কাৰণে আমি সাজু আছোঁ। আৰু ইয়াতে আমি আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ আটাইতকৈ ভয়াৱহ 27 তাৰিখৰ জুই জ্বলি আছে। ইয়াতে 27 তাৰিখৰ জুই জ্বলি আছে। এই উদ্যোগ মন্ত্ৰী আমাৰ চন্দ্ৰমোহন পাটোৱাৰী উদ্যোগ মন্ত্ৰী 27 তাৰিখৰ পৰা কোনো তাতে ভিজিট কৰা নাই। তেওঁ এজন উদ্যোগ মন্ত্ৰী আগতে অসমৰ, কিন্তু পৰা সেই চিফ মিনিষ্টাৰৰ নিৰ্দেশ মৰ্মে তেওঁ ভ্ৰমণ কৰিব গৈছে।